বন্ধু বান্ধৱীসকল, মই পংখী ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অধ্যয়ন কৰিবলৈ লৈছোঁ ক্লাছ 11ৰ এছামিছ লেচন এটা, যিটো হৈছে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। লিখিছিল পদ্মনাথ গোহাঞি বৰুৱাই। গতিকে আহক আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটি হৈছে, অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? এনচাৰ হৈছে, অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি পদ্মনাথ গোহাঞি বৰুৱা আত্মজীৱনী মোৰ সোঁৱৰণিৰ পৰা সংগ্ৰহ কৰা হৈছে। দ্বিতীয় প্ৰশ্নটি হৈছে, মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? উত্তৰ হৈছে, মহাত্মা গান্ধীয়ে 1921 চনৰ 21 আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। তৃতীয়টো হৈছে, পদ্মনাথ গোহাঞি বৰুৱা আত্মজীৱনীখনৰ নাম লিখা। পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণি। আগৰৱালা পকী ক'ত অৱস্থিত? আগৰৱালা পকী তেজপুৰত অৱস্থিত। গান্ধীজীৰ সন্মানাৰ্থে পকীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপকাৰী ব্যক্তিগৰাকীৰ নাম লিখা। গান্ধীজীৰ সন্মানাৰ্থে পকীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম হ'ল পদ্মনাথ গোহাঞি বৰুৱা। পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা। পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হৈছে গাঁওবুঢ়া আৰু তেতোন তামুলী। আন এটি কুৱেশ্যন হৈছে, পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা। পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম হৈছে বিজুলী, আসাম-বন্তি আৰু উষা। পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা। এইটো হৈছে আলোচনী, বিজুলী, আসাম-বন্তি আৰু উষা হৈছে আলোচনী আৰু গ্ৰন্থ বেলেগ। গ্ৰন্থ হৈছে পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থ হৈছে শ্ৰীকৃষ্ণ, ভানুমতী আৰু লহৰী। মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল? মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সেলেঞ্চিৰ ঠাইত ইয়ৰ বুলি চিঠি লিখিছিল। অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা। অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি যি পদ্মনাথ গোহাঞি বৰুৱাই লিখিছিল, তাত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম হ'ল তৰুণৰাম ফুকন আৰু মৌলানা মহম্মদ আলী। এবাৰ দীঘল প্ৰশ্ন পিনে আগবাঢ়ো। পদ্মনাথ গোহাঞি বৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল? পদ্মনাথ গোহাঞি বৰুৱাই মহাত্মা গান্ধীৰ কীৰ্তি কাহিনীৰ বিষয়ে আগৰে পৰা শুনি আছিল। দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে লোৱা ভূমিকাৰ বিষয়ে দেশ বিদেশত প্ৰচাৰ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক গুণৰ বহুল প্ৰচাৰ হৈছিল। আনকি আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী পাদ্ৰীসকলে মহাত্মা গান্ধীক যীশুখ্ৰীষ্টতকৈও ওপৰত আসন দিয়া দেখি পদ্মনাথ গোহাঞি বৰুৱা স্তম্ভিত হৈছিল। আকৌ মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহি ভাৰতবৰ্ষক স্বাধীন কৰাৰ নেতৃত্ব বহন কৰে। এই সংক্ৰান্তত মহাত্মা গান্ধীয়ে এবাৰ সেই সময়ৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিডিং চাহাবলৈ ভাৰতবৰ্ষৰ হৈ এখন দীঘলীয়া চিঠি লিখে। সেই চিঠিত মহাত্মা গান্ধীয়ে গভৰ্ণৰ জেনেৰেলক ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সেলেঞ্চিৰ ঠাইত ইয়ৰ বুলি লিখিছিল। এইবোৰ কাৰণত পদ্মনাথ গোহাঞি বৰুৱাই মহাত্মা গান্ধীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল। আন এটি প্ৰশ্ন হৈছে, গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। মহাত্মা গান্ধীয়ে 1921 চনৰ 21 আগষ্টত জাহাজেৰে আহি ৰাতিপুৱা প্ৰায় 9:30 বজাত অসমৰ তেজপুৰ ঘাটত উপস্থিত হয়। তেখেতৰ লগত মৌলানা মহম্মদ আলী অসমলৈ আহিছিল। তেওঁলোকে বন্দৰত উপস্থিত হোৱাৰ সময়ত ধাৰাসাৰে বৰষুণ দি আছিল। তেনেতে পদ্মনাথ গোহাঞি বৰুৱাই লৰালৰিকৈ জাহাজত উঠি গান্ধীজীক নমস্কাৰ জনাইছিল। বৰষুণ বন্ধ হোৱাত তেওঁলোকে মহাত্মা গান্ধীক বাগিত উঠাই লৈ শোভাযাত্ৰা কৰি হৰিবিলাস আগৰৱালাৰ পকীকুঠিলৈ লৈ যায়
আলধৰা সমিতিয়ে তাত গান্ধীজীক ছাগলীৰ গাখীৰেৰে জা জলপান কৰায়। ইতিমধ্যে বাহিৰত অসংখ্য জনতাই গান্ধীজীক দৰ্শন কৰিবলৈ ভিৰ কৰি থকাত মহাত্মা গান্ধীক পকী ঘৰৰ ছাদত তুলি দিয়া হয়। তাত মহাত্মা গান্ধীয়ে উদংগাৰে দৰ্শন দি ৰাইজক সন্তুষ্টি কৰে। পিছত কাৰ্যতালিকা অনুসৰি হৰিবিলাস আগৰৱালা পকীৰ সন্মুখত বহল ঘাঁহনি পথাৰত মজলি পতা হয়। তাত মহাত্মা গান্ধীয়ে স্বৰাজ আৰু অসহযোগিতাৰ ওপৰত প্ৰায় ২ ঘণ্টা সময় দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয়। আন এটি কুৱেশ্যন হৈছে গান্ধীজী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা। 1921 চনৰ 21 আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজঘাটত উপস্থিত হয়, গোহাঁই বৰুৱাই তৎক্ষণাত জাহাজত উঠি গান্ধীৰ কাষ চাপিল। গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকন আহিছিল। তৰুণৰাম ফুকনে গান্ধীজীক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা ৰায়চাহাব পদ্মনাথ গোহাঁই বৰুৱা বুলি পৰিচয় কৰাই দিলে। শুনিয়েই গান্ধী জোকাৰ খাই উঠি ক'লে যে আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। তৰুণৰাম ফুকনে তেতিয়া বুজাই ক'লে যে গোহাঁই বৰুৱা যদিও চৰকাৰী কৰ্মচাৰী, তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে। তেতিয়া গান্ধীয়ে ক'লে, যি হওক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূল মুখীয়া নকৰক যেন। তেতিয়া গোহাঁই বৰুৱাই মূৰ দোৱাই সৈমান হ'ল। পদ্মনাথ গোহাঁই বৰুৱাই সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশী নে বুলি সোধাত গোহাঁই বৰুৱাই উত্তৰ দিলে, সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে। তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায়। এইদৰেই দুয়োজনৰ মাজত ভাৱৰ আদান প্ৰদান চলিছিল। আন এটি প্ৰশ্ন হৈছে গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক'ত কোনে মজলিছ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা। 1921 চনৰ 21 আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল, তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে আগৰৱালা পকীৰ সন্মুখত সন্ধিয়া 7 বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা শতৰঞ্চী ত্ৰিপাল নগাধাৰী পাৰি মজলিছ বৈঠক পতা হৈছিল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি টাউনৰ গণমান্য লোকসকল, দূৰৈৰ পৰা আহি অভ্যৰ্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে হাতে যোগাযোগ্য ঠাইত আসন লৈছিল। কিন্তু পদ্মনাথ গোহাঁই বৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী বিষয়া-ববীয়াই এই মজলিছত যোগ দিয়া নাছিল। ইয়াৰ পিছত মহাত্মা গান্ধীয়ে ছালপীৰা এখনৰ ওপৰত উপবিষ্ট হৈ হিন্দী আৰু গুজৰাটী ভাষাত স্বৰাজ আৰু অসহযোগিতাৰ ওপৰত প্ৰায় ২ ঘণ্টীয়া দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লৈছিল। আন এটি কুৱেশ্যন হৈছে আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহিছে। এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা। মহাত্মা গান্ধীক বহন কৰি অনা জাহাজখন ৰাতিপুৱা প্ৰায় 9:30 বজাত তেজপুৰ ঘাটত উপস্থিত হয়। তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল। এনেতে পদ্মনাথ গোহাঁই বৰুৱাই জাহাজখনত উঠি মহাত্মা গান্ধীক নমস্কাৰ জনায়। তেতিয়া তৰুণৰাম ফুকনে মহাত্মা গান্ধীৰ লগত পদ্মনাথ গোহাঁই বৰুৱাক পৰিচয় কৰাই দি কয়, এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা ৰায়চাহাব পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ পৰিচয় পাই গান্ধীজীয়ে জিকাৰ খাই উঠি উক্ত কথাষাৰ ব্যক্ত কৰিছিল। এইখিনিয়ে আছিল কুৱেশ্যন এনচাৰ। কিবা বুজি নাপালে কমেণ্টত জনাই দিব।